এয়া লোৱা ৰাগ মোৰ বিয়াৰ চিঠি। কি তোমাৰ বিয়াৰ চিঠি? তুমি মোক ভুল নুবুজিবা ৰাগ, যি হৈছে সকলো ঘৰৰ মানুহৰ বাবে হৈছে। কি খাবা কোৱা? না নেখাও, মন নাই। অহাৰ পৰাচোন মনটো মাৰি আছ, কিয়? কিবা হৈছে নেকি? নাই। দাদা কি হ'ব? 2টা কফি দিবা। ঠিক আছে। আৰে কোৱাচোন কি হৈছে? তুমি কি সদায় এনেকৈ থাকিবা নেকি? আৰে মই কাম বিচাৰি আছোতো, তুমি কিয় বুজি পোৱা নাই? সকলো বুজি পাইছো, কিন্তু তুমি সোনকালে কিবা এটা কৰা, নহ'লে আমাৰ সপোনবোৰ ইমানতে মৰহি যাব। আৰে তোমাৰ হৈছে কি প্ৰীতি? মই একো বুজি পোৱা নাই। 2 দিনতে বোলে মোক চাব কোনোবা ল'ৰা আহিব। চাব আহিলে কৈ দিবা বিয়া নহওঁ বুলি। তেতিয়া যে ঘৰৰ মানুহে ক'ব তুমি তেতিয়াহ'লে কাৰোবাক ভাল পোৱা। তেতিয়া মই কি উত্তৰ দিম? আজি যদি তুমি এটা সৰু কোম্পানীতো কাম কৰিলা হয়, তেতিয়াও মই ঘৰত ক'ব পাৰিলো হয় তোমাক ভাল পাওঁ বুলি। সেনেকৈ ক'বলৈ জানো মোৰ মুখ ৰাখিছা? আৰে ভাল কাম এটা বিচাৰি থকা বুলি কৈ দিবা। বিচাৰি আছাহে, পাবা, কৰিবা, মোৰ ঘৰত যাবা, তেতিয়ালৈকে মোক ঘৰত ৰাখিবনে ইমান দিন? তেতিয়াহ'লে পলাই আহা। পলাই আহা শব্দটো সৰু, কিন্তু মা দেউতাৰ সন্মানটো বহুত ডাঙৰ ৰাগ। কাৰণ মই এজনী পঢ়া ছোৱালী হিচাপে মা দেউতাৰ সেই সন্মানটো কেতিয়াও হেৰুৱাব নোখোজো। মোৰ কাৰণে মা দেউতাই দুখ পোৱাটো মই কেতিয়াও সহ্য কৰিব নোৱাৰো। তেতিয়াহ'লে কি তুমি মা দেউতাৰ মতে বিয়া হ'বা? হয়তো হ'ব লাগিবও পাৰে, সেইটো সময়ে ক'ব। আজি 5 বছৰ ভাল পোৱাৰ পিছতো যদি দুয়োজনে ইজনে আনজনৰ অচিনাকি হ'ব লাগে, তেতিয়াহ'লে ইমান সপোন দেখুৱাবলৈ দৰকাৰ কি আছিলে? জানো নিজৰ মা দেউতাই নিজৰ ছোৱালীজনীৰ বাবে এজন ভাল টকা পইচা থকা ল'ৰাই বিচাৰে, কিন্তু মোক কিছুদিন টাইম দিব নোৱাৰেনে? তুমি তেতিয়াহ'লে ঘৰত গৈ দেউতাক কৈ দিয়া আমাৰ সম্পৰ্কটোৰ কথা। ঠিক আছে। এতিয়া ব'লা। পিছে তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম দীপ। তুমি কি কৰা? হয়, মই গুৱাহাটী মেডিকেল কলেজতে চাকৰি কৰি আছোঁ। ঘৰত কোন কোন আছে? দেউতা, মই আৰু এজনী ভণ্টি আছে। মা কেইদিনমান আগত ঢুকাল। প্ৰীতি, চাহ হ'লনে নাই? লৈ আহা। আমাৰ পৰা একো অসুবিধা নাই। তুমি দেউতাৰ লগত আলোচনা কৰি আমাক খবৰটো জনাবা। ঠিক আছে, তেতিয়াহ'লে আমি আহিছোঁ। ব'ল। প্ৰীতি, তোমাৰ কেনেকুৱা লাগিল ল'ৰাজন?
দেউতা আপোনাৰ যদি পচন্দ হৈছে মইনো তাত কি ক'ম, কাৰণ সৰুৰে পৰা আপোনাৰ কথা অলপো মান্য কৰা নাই। এতিয়া যদি এইখিনি সময়ত কিবা কওঁ তেতিয়া আপুনি জানো দুখ নাপাব? চা প্ৰীতি, কোনো মাক দেউতাকে নিজৰ ল'ৰা ছোৱালী দুখত থকাটো কেতিয়াও নিবিচাৰে। যদি তুমি মোৰ মতে বিয়া হোৱা তেতিয়াহ'লে গোটেই জীৱন সুখেৰে কটাব পাৰিবা। হ'ব দেউতা। এতিয়া এইবিলাক বাদ দিয়া, কিবা অলপ খাই লোৱা। ঠিক আছে। দেউতাই বোলে মোক তাৰ লগতে বিয়া দিব। কাৰ লগত? আজি এজন ল'ৰাই চাব আহিছিল। তুমি কি কৈছা? মই আৰু কি ক'ম? তুমি মানে বিয়া হ'ম বুলি কৈ দিছা? কৈছো, কিন্তু মোৰ জানা অলপো মন নাই। আৰে মন নাই যদি কেনেকৈ ক'লা? দেউতাৰ কথা জানো মই পেলাব পাৰিম? আৰে পাৰিব লাগিব। সকলো সময়ত দেউতাৰ মতে সকলো বস্তু সম্ভৱ নহ'বও পাৰে। চা ৰাগ, মই তোমাক বহুত ক'লো, কিন্তু মোৰ কথাবোৰ অলপো গুৰুত্বই নিদিলা। মোক জানো এতিয়া এনেকৈ ঘৰত ৰাখি থ'ব? প্ৰেমৰ সুন্দৰ ৰূপটো হৈছে অপেক্ষা। কাৰণ প্ৰেমটো সকলোৱে কৰে, কিন্তু অপেক্ষা কৰিব পৰা ব্যক্তি বহুত কম থাকে। বুজিছো ৰাগ, কিন্তু কিমান আৰু অপেক্ষা কৰিম? আমি দুয়োজনে দুয়োজনৰ কথাবিলাক সকলো বুজি পাইছো, কিন্তু ঘৰৰ মানুহে জানো এইবিলাক বুজি পাব? ঠিক আছে, তুমি যিটো ভাবিছা সেইটোৱে কৰা। কেৱল তুমি সুখত থাকিলে হ'ল। ৰাগ, ৰাগ। চা ভাই, প্ৰীতিক বোলে বেলেগৰ লগত বিয়া দিব ওলাইছে। তই কি ভাবিছ? মই কি ভাবিম? জানইচোন মই একো এটা কৰিব পৰা নাই। সেইবাবে সিহঁতৰ ঘৰত গৈ ক'বলৈ সাহস নাই। তেতিয়াহ'লে পলাই লৈ আহ। আৰে কৈছিলোঁ, কিন্তু তাই বোলে মাক দেউতাকৰ সন্মান যোৱা কাম কৰিব নোৱাৰে। সেইকাৰণে আগতে কৈছিলোঁ কিবা এটা কৰি ল, কিন্তু ক'ত শুনিবি? দেউতাৰো টকা পাই আছা নহয়। কৰিম নহয়, হঠাৎ কাম এটা ক'ৰ পৰা পাওঁ? দুদিনমান সময় দিব নোৱাৰে নেকি? আৰে ভাল ল'ৰা পালে কাৰ মাক দেউতাকে বিয়া দিব মন নকৰে? সকলোৱে কৰে। তই একো এটা কাম বন নকৰিবি, তোক কি ৰখি থাকিব নেকি? এটা কাম কৰোঁ নেকি? কি কাম? প্ৰীতিৰ ঘৰত গৈ দেউতাকক বুজাওঁ। বুজিব জানো? কিজানি বুজে। বল তেতিয়াহ'লে। বল। হেল্ল', প্ৰীতি কি কৰি আছা? বহিছ? কিবা খালানে নাই? খালো, তুমি? খালোঁ। আজি ডিউটি নাই নেকি? আজি ছুটি লৈছোঁ, গাটো অলপ অসুখ যেন লাগি আছে। ঔষধ খাইছানে নাই? খাইছোঁ, অলপ ভালো পাইছোঁ। প্ৰীতি, প্ৰীতি। ৰ'বা, কোনোবা আহিছে। ঠিক আছে। তুমি? দেউতাৰা ক'ত গ'ল? অলপ কথা আছিলে। আহা, ভিতৰত বহা। কোৱাচোন, কিয় আহিলা? কোৱাচোন মানে খুৰা, প্ৰীতি আৰু ৰাগৰ সম্পৰ্কটো হয়তো আপুনি নাজানে। প্ৰীতি? হয় খুৰা, প্ৰীতি আৰু মই ৰিলেশ্যনশ্বিপত থকা আজি প্ৰায় 5 বছৰে হ'ল। এতিয়া আপুনি বোলে তাইক বেলেগৰ লগত বিয়া দিব ওলাইছে। প্ৰীতি, এইফালে আহ। কি শুনিছো এইবিলাক? প্ৰীতি, কৈ দিয়া না আমাৰ সম্পৰ্কটোৰ কথা। হয় দেউতা, মই ৰাগক ভাল পাবৰ আজি প্ৰায় 5 বছৰে হ'ল। হয় নেকি? তলে তলে এইবিলাকহে কৰিছিলি তই? খুৰা প্লিজ, আপুনি তাইক বেলেগৰ লগত বিয়া নিদিব। নাই নাই, মোৰ কথা এটাই, তেওঁক কথা দিছোঁ যিহেতু তাই কেৱল তেওঁৰে হ'ব। কিন্তু খুৰা, এবাৰ ভাবি চোৱাচোন এওঁলোকৰ সম্পৰ্কটোৰ কথা। ভাবিবলৈ একো নাই, মই যি ভাবিছোঁ সেইটোৱে হ'ব লাগিব। এতিয়া তোমালোক যাব পাৰা। কিন্তু খুৰা, সকলো বস্তু টকাৰ ওপৰত ডিপেণ্ড নকৰে। কি ক'লি? কোনে টকা চাইছে হা? কি কথা ক'ব আহিছা? যাব দিছোঁ এতিয়া, ইয়াৰ পৰা যোৱা। বল ভাই,
প্ৰীতি তই তলে তলে এইবিলাকে কৰিছিলি তোৰ বিয়াৰ কথা হ'ল কাৰণে আলোচনা কৰিব লাগিব অ' ভণ্টি কি কৈছা মই ভণ্টি আৰু এবাৰ কোৱাচোন ভণ্টি নহয় কি তেতৰ যিহে কঁকালৰ ভাজ কথা ভালকৈ ক'বা একেবাৰে চৰিয়াই দিম এই ডাঙৰ গাটো লৈতো ছোৱালী জকাব নোৱাৰাই সেইবাবে ল'ৰা দেখিলে ভণ্টি ভণ্টি কৰা নহয় বাইদেউ আৰু কি ক'লা বাইদেউ হা বাইদেউ ঐ ঐ কি হৈছে দুয়োৰে দাদা ই মোক মাৰিব আহিছে চাচোন কিহৰ ঐ কিবা কৈছিলি চাগে ই মোক ভণ্টি ভণ্টি কৈ জকাইছে মই ইয়াক নামাৰি চুমা খাম নেকি তই কিয় জকাইছ নহয় মানে ইয়াৰ কঁকালৰ ভাজ দেখি হঠাৎ ওলাই গ'ল কঁকালৰ ভাজ থাকিলে বুলি কি তাক বেয়া চকুৰে চাবা নেকি সিওতো এজন ল'ৰাই হয় হয়তো সি আমাতকৈ অলপ বেলেগ সেই বুলি যে তাক ৰাস্তা ঘাটে জকাই সন্মান খেদাবি সেইটো কিবা কথা হ'ল নেকি মোৰ ভুল হৈছে দে মই তেনেকৈ ক'ব নালাগিছিল চৰি ক চৰি ইটছ অ'কে নেক্সট টাইম এনেকুৱা নকৰিবি ঠিক আছে কি যে হ'ব নহয় ৰাস্তা ঘাটে এইবিলাক কি যে লগ পাওঁ ব'ল এতিয়া দেৰিও হ'ল ব'ল দাদা কি হ'ল ছাৰক লগ কৰিব লাগিছিল পাৰিমনে ৰবা মই ছাৰক সুধি আহোঁ ছাৰ দুজন ল'ৰা আহিছে অঁ আহিব দিয়া ছাৰ সোমাব পাৰোঁনে আহা ইমান ৰাতি তোমালোক ছাৰ ই মানে আপোনাৰ কোম্পানীত কাম কৰিব বিচাৰিছে পাৰিব নেকি অঁ মোৰ কোম্পানীততো এতিয়া তেনেকুৱা ল'ৰা প্ৰয়োজন হোৱা নাই ছাৰ পাৰিলে কিবা এটা কৰি সোমাই দিয়ক হয় ছাৰ মই এটা বহুত ডাঙৰ বিপদত পৰিছোঁ সেইবাবেহে আহিব লগা হ'ল বাৰু তুমি কিমানলৈ পঢ়িছা হয় ছাৰ HS পাছ কৰি আৰু মই পঢ়া নাই কম্পিউটাৰ ডিপ্ল'মা আছে নেকি নাই ছাৰ মই কম্পিউটাৰটো শিকা নাই মোক এজন কম্পিউটাৰ জনা ল'ৰাৰহে প্ৰয়োজন আছিল এতিয়া তুমি বোলে কম্পিউটাৰে শিকা নাই কেনেকৈ লওঁ ঠিক আছে ছাৰ তেতিয়াহ'লে আমি যাওঁ বহুত ৰাতিও হ'ল হ'ব বাৰু মই লাগিলে তোমালোকক খবৰ দিম ঠিক আছে এতিয়া ব'লা কাম নহ'ব চাহ খোৱা খাম দিয়া বহচোন অলপ ভণ্টি ভালে আছেনে আছে দিয়া দেউতাৰো অলপ অসুখ চলি আছে আমিও এনেকৈ থকাতকৈ দেউতাৰ লগত আলোচনা কৰি বিয়াৰ তাৰিখটো সোনকালে কৰাই ভাল হ'ব নেকি না কিবা তোমাৰ অসুবিধা আছে নাই দিয়া দেউতাই যি কয় যিহেতু দেউতাৰো অসুখ সেইবাবে ঘৰত কাম বন কৰিবলৈ বহুত অসুবিধা হৈছে ময়ো যিহেতু ডিউটিলৈ যাওঁ তেতিয়া ঘৰখন চাবলৈ মানুহে নাইকিয়া হয়
আপোনালোকৰ সুবিধা মতে তেতিয়াহ'লে বিয়াৰ তাৰিখটো কৰি দিয়া। তাই যেন ৰাগৰ কথাবোৰ নিমিষতে পাহৰি গ'ল আৰু দীপৰ লগত বিয়াৰ প্ৰস্তাৱ দিবলৈ সাজু হ'ল। তুমি আৰু মোক ফোন মেছেজ নকৰিবা ৰাগ, যিহেতু মোৰ বিয়াৰ তাৰিখ হ'ল। কি কৈ আছা তুমি, পাগল হ'লা নেকি? পাগল হোৱা নাই, পৰিস্থিতিয়ে বাধ্য কৰাইছে। প্ৰীতি, এনে ফাল্টু কৰি নাথাকিবাচোন। আৰে ফাল্টু নাই কৰা, তুমি অলপ বুজিবলৈ চেষ্টা কৰা না। সেইদিনাই তুমি আমাৰ ঘৰত অহাৰ পৰাই দেউতাই মোক বহুত গালি পাৰি আছে আৰু এতিয়া সেইবাবে সোনকালে বিয়াৰ তাৰিখো কৰিলে। এতিয়া দেউতা আহিব হৈছে, ৰাখিছোঁ। প্ৰীতি, হেল্ল' প্ৰীতি। হেল্ল', কোৱা। ক'ত আছা? ঘৰতে আছোঁ। তোমাক এবাৰ লগ কৰিব লাগিছিল, পাৰিবানে? মোক লগ কৰি আৰু কি পাবা? এবাৰ লগ কৰাছোঁ, তেতিয়া গম পাবা। ঠিক আছে, তেতিয়াহ'লে আবেলি লগ হ'ম। এয়া লোৱা ৰাগ, মোৰ বিয়াৰ চিঠি। কি? তোমাৰ বিয়াৰ চিঠি? তুমি মোক ভুল নুবুজিবা ৰাগ, যি হৈছে সকলো ঘৰৰ মানুহৰ বাবে হৈছে। এয়াই আছিল নেকি আমাৰ 5 বছৰৰ মিছা সপোন? কেতিয়াও শেষ নহ'ব বুলি ভবা সম্পৰ্কটো হঠাৎ শেষ হৈ গ'ল। কাৰোবাক নিজতকৈ বেছি ভাল পালে শেষত উপহাৰ হিচাপে চকু পানী বাহিৰে একো নাপায়। তুমিও হঠাৎ এনেকৈ চেঞ্জ হ'লা যে 5 বছৰৰ সম্পৰ্কটোক সম্পৰ্ক বুলি নাভাবি কোনোবা অচিনাকি এজনক দুইজনীতে আপোন কৰি ল'লা। তোমাক ময়ো ভাল পাইছিলোঁ, ময়ো সপোন দেখিছিলোঁ, কিন্তু তুমি সেই সপোন দিঠকত পৰিণত কৰিব নোৱাৰিলা বাবে আজি এনেকুৱা হ'ব লগা হ'ল। এই পৃথিৱীত সকলো মানুহে কেৱল সুখ বিচাৰে, দুখ কাকোই নালাগে। কিন্তু এটা কথা মনত ৰাখিবা, বৰষুণ নোহোৱাকৈ জানো ৰামধেনুৰ সৃষ্টি হ'ব পাৰে? নোৱাৰে, কিন্তু ৰাগ বয়সে জানো আমাক ৰৈ থাকিব? সৰুৰ পৰা দেউতাই কিমান কষ্ট ডাঙৰ দীঘল কৰিলে, আজি যদি সেইবিলাক নিমিষতে পাহৰি যাওঁ, তেতিয়া দেউতাই কেনেকুৱা কষ্ট পাব এবাৰ তুমি ভাবি চোৱাচোন। আশা কৰোঁ মোৰ দূৰত্বই তোমাক ভালে ৰাখক। ময়ো বিচাৰোঁ যে তোমাৰ জীৱনলৈ এনেকুৱা এজন আহক যিজনে তোমাৰ যত্ন মোতকৈ বেছি লওক। প্ৰীতি, প্ৰীতি।